কিমান টকা আমাৰ কিমান টকা চিপছটো 10,000 কাম নকৰে কিয় what comes before 15 what comes before 15 16 to after 15 মানে what comes before বুলি কোৱাৰ লগে লগে তাই ইজিলি ধৰি লওক 9 হল 9 ৰ what comes before সুধিলে 10 কৈ দিয়ে মানে তাই ইজিলি after to ক'ব পাৰে সেইটো ট্ৰেন্ডত গৈ আছে মানে what comes before to হোৱাৰ লগে লগে পতককৈ ক'ব নোৱাৰে হেল্ল' এভৰিৱান আপোনালোকে ভালে আছেনে মই ভালে আছোঁ আৰু ইয়াতে আপোনালোকে দেখিলে ছোৱালীক হোমৱৰ্ক কৰাই আছিলোঁ আৰু অকণমান শিকালোঁ তাৰপিছতে তাই গধূলিৰ মানে চেৱাই অকণমান বনাই খোৱালোঁ খুৱাই পেলাই আমি অকণমান খোজকাঢ়িব গৈছিলোঁ তাৰপিছত আহি দেখিলোঁ মোৰ কাপোৰখিনি একচুৱেলি দিনত খৰধৰ হ'ল যে মই ইনজেকশ্যন দিব লগা হ'ল মোৰ ফ্ৰেণ্ডজনীক গতিকে মই কাপোৰ ধুব লগা হ'ল ৰাতি আৰু ৱাশ্বিং মেচিনত দিলোঁ দি পেলাই মই স্পিন কৰি দি ঘৰৰ ভিতৰতে সেইখিনি শুকাব দিলোঁ অকণমান সময় পিছতে শুকাই যাব আৰু এয়া নেক্সট দিনা ৰাতিপুৱাৰ সময় মই ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ মিষ্টাৰ একচুৱেলি গৈছিলে মাছ কিনিব তো 6টা বজাতে গৈছিলে তেখেতে মাছ কিনিব আৰু এয়া 6:30 সময় আহি পাইছে আহি পায়ে ক'লে যে সাংঘাতিক ভোক লাগিছে চাহ বনাব ক'লে আৰু মাছটো বহুত বেছি ডাঙৰ আছিলে প্ৰায় 2 কেজি মানে হ'ব গ্ৰাছ কাৰ্প মাছ তেওঁ আনিলে আনাৰ পিছত তেওঁ মই চাহখিনি খাইয়ে মাছটো দুয়োজনে একেলগে চাফা কৰিছোঁ জানেনে কিন্তু সেইটো ভিডিঅ' ক্লিপ মোৰ ৰাখা নহ'ল কেমেৰা অন কৰা নহ'ল আৰু তাৰ পিছতে মাছখিনি হ'ল আৰু প্ৰায় আধা ঘণ্টা পিছত আমি দুয়োজনে ডাঙৰ মাছটো ধৰি মেলি কৰিলোঁ কৰি এয়া মাছ মই ধুই লৈ ল'লোঁ বহুত ডাঙৰ মাছ কাৰণে মোৰ কিন্তু ভালে কেই পিচ হৈছিলে প্ৰায় 27-28 পিচমান মাছ হৈছিলে আৰু আলফিয়াৰ কাৰণে সৰু সৰু পিচ কৰিছিলোঁ আৰু তেখেতে ডিউটিত গুচি যোৱাৰ পিছতে আলফিয়াক চিপছ কিনিব লাগে 10,000 চাও চিপছটো কেনেকুৱা ফ্ৰণ্ট মাই গড আমাৰ আলফিয়া কাউণ্টিং কৰিছে 10,000 এটা চিপছৰ দাম 10,000 10,000 ৱাও বহুত দামী দেখোন বেছি পইচা আছে কিমানখিনি এইখিনিমান পইচা আছে আব্বাৰ আৰু মাম্মিৰ কিয় কম আছে মাম্মিৰ অনলি 1 কিয় মাম্মিৰ কিয় ইমান কম মই ডিউটিত যোৱা নাই কাৰণে মোৰ কম পইচা আব্বা ডিউটিত যায় কাৰণে আব্বাৰ পইচা আছে আৰু মই যে গৈছিলোঁ অফিচত আগতে আগতে পইচা আছিলে এতিয়া পইচা নাই হয় নেকি ওকে আৰু জচিয়েল তোৰ পইচাটো তোমাৰ আহিয়ে যাব কেইদিনমান পিছত আহিব ইমান পইচা আহিব ভেৰি গুড ওকে চ' বাই বাই কৰি দিয়া চবকে দিনত মই মাছ অকণমান চিম্পলকৈ বনালোঁ একদম মানে মোৰ মন নাছিলে একচুৱেলি মোৰ বহুত কাম আছিলে তো মই তেনেকুৱাকৈ সুদা মাছ বনালোঁ বনাই আলফিয়াক মই খুৱাব ধৰিছোঁ মই নিজেও একেলগে বহিছোঁ আৰু অকণমান পিছতে এঘণ্টামান পিছতে মিষ্টাৰ আহিলে আৰু 3টামানত খালে আৰু মই ইয়াত আপোনালোকক এটা বস্তু দেখাইছোঁ এয়া যে মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰটো আজি 2 দিনমানৰ পৰা মই বহুত কষ্ট ভুগি আছোঁ এই পিছফালৰ যে ঘাপকেইটা মানে যিখিনি দাঁতকেইটা ভাঙি গৈছে যাৰ কাৰণে মই একো কৰিব পৰা নাই তো মিষ্টাৰক কওঁতে তেখেতে আৰু মই ওলালোঁ যে এইটো ভাল কৰিয়ে লৈ আহোঁ আৰু এয়া গৈ আছোঁ তাৰমানে আমাৰ ইয়াতে যিখিনি ৰুক্মিণী গাঁও তাত এজন দোকানী আছে আমি কথা পাতি আহিছিলোঁ তেওঁ ঠিক কৰিব পাৰে বুলি কৈছিলে তো আমি গ'লোঁ ওলাই গ'লোঁ প্ৰায় তেতিয়া 4টামান বজাত আৰু তেখেতৰ অফিচো আছে অলপ পিছতে সেই দোকানখনত গৈ পাই দেখিলোঁ যে দোকানখন বন্ধ 2 মিনিটমান ৰোৱাৰ পিছতে তেখেত আহি পালে আৰু এখেতে গোটেইখিনি
বস্তু তেওঁক দিলে মানে দুয়োটা জাৰতে লগালে আৰু ভাল লাগিলে এতিয়া আলফিয়া মানে দিনত ভালকৈ ভাত নাখালে তাই কিবা কেক খাব যাৰ কাৰণে আমি আহিলোঁ এইখনত বেলতলাৰ ভাল হয় কানহাইয়াজি চুইটছ আৰু ইয়াতে তেখেতে মানে তাই খাব কি কয় এইটো চকলেট কেক খাব তো তাই ডাৰ্ক চকলেটটো খাবৰ কাৰণে তাইক কিনি দিলোঁ কিন্তু আমাৰ ভোক নাছিলে গতিকে আমি জাষ্ট চাহ অকণমান খালোঁ আৰু চাহ খাই পেলাই ভাবিলোঁ অকণমান সময় মিষ্টাৰৰ আছে তো কেইপদমান চব্জি লাগিছিলে সেইকাৰণে আমি চব্জি দোকানত আহিলোঁ চব্জি অকণমান কিনিলোঁ আৰু তেওঁৰ খৰধৰ বাবে আমাক জল্দি ৰাস্তাতে আমাৰ গেটতে থৈ পেলাই তেখেতে গুচি গ'ল কোনোবা ডক্টৰছৰ লগত মিটিং আছে আৰু ৰাতি তেনেকুৱাকৈ বিশেষ একো নাই চিম্পলকৈ মই অকণমান গৰম পানী বনাই ৰাখিলোঁ আলফিয়া একচুৱেলি অকণমান তাইৰ চৰ্দি ভাৱ হৈছে গতিকে মই এতিয়া গৰম পানী একেবাৰতে বনাই থওঁ দিনটোৰ কাৰণে বা ৰাতিটোৰ কাৰণে আৰু ৰাতি তেনেই আৰু বিশেষ একো নাই চিম্পলকৈ খানা পিনা হ'ল ৰাতি অকণমান জাষ্ট খাব মন গৈছিলে আলফিয়াৰ মাংস সেইকাৰণে আমি তিনিওজনৰ কাৰণে অকণমান মাংস বনালোঁ আৰু চিম্পলকৈ ৰুটি বনাই আমি ৰাতি এইখিনি খায়ে শুই থাকিলোঁ আৰু তাত বাহিৰে বেছি ভিডিঅ' শ্বুট কৰা নহ'ল একচুৱেলি বাহিৰত গৈ অকণমান ইফাল সিফাল কৰোঁতে ভাগৰো লাগি গ'ল গতিকে ব্লগ বেছিকৈ নবনালোঁ বেছিকৈ ভিডিঅ' নবনালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো নতুন হয় যদি আপুনি আৰু আজিলৈ আহিছোঁ বাই বাই